হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলোৱে আদৰি ল'ব। আৰু ৰাজ পূজা চলি আছে, ৰাজ পূজা ক'তবা শেষ হ'ল আৰু ৰাজ পূজা চলি আছে। যিসকলৰ মানে জেগাত ৰাজ পূজা শেষ হৈছে নিশ্চয় ভালে গ'ল, আৰু যিসকলৰ ৰাজ পূজা চলি আছে নিশ্চয় আপোনালোকে ভালে চাওক, তাকে আশা কৰিছোঁ। মোৰ আচলতে ইমান ভাল নহয় এইবাৰ ৰাজ পূজা, মই চাব নাপালোঁ। তথাপিও আপোনালোকে চাইছে যদি ময়ো চাইছোঁ বুলি ধৰক দিয়ক। আৰু ঠিক আছে, সকলোৰে ভালে যাওক। আৰু দেৰিকৈ হ'লেও ৰাজ পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু আজি 14 নৱেম্বৰ যিহেতুকে, আৰু আজি সকলোৱে জানে শিশু দিৱস, আৰু শিশু দিৱস উপলক্ষে আপলোড কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় শেষলৈকে ভিডিঅ'টো চাব, মোৰ ফালৰ পৰাই বহুত আশা থাকিল। আৰু যিহেতুকে আজি শিশু দিৱস, আৰু শিশুসকলক আমি সকলোৱে মৰম কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে। যেনেকৈ প্ৰত্যেকৰে এটা দিৱস থাকে, যিকোনো দিৱস থাকে, সেয়েহে আজিৰ দিনটো বিশেষকৈ শিশুসকলৰ কাৰণে, শিশুসকলক আমি মৰম কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে। আৰু আমাৰ গাঁৱত এখন স্কুল আছে, এখন মানে দুখনমান স্কুল আছে। এখন স্কুলত দুখন স্কুলৰ লগ লাগি কিবা বন্ধুত্ব দিৱস উদযাপন কৰিছে। আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকলক বিভিন্ন খেল ধেমালিৰ লগতে মানে তেখেতসকলৰ নৃত্য এনেকুৱাকৈ কিছু অনুষ্ঠান ৰাখিছে। মই তাতে যাম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকে, মই আপোনালোকক গোটেইখিনি বস্তুৱে দেখাম। খেল ধেমালি, সৰু কণ শিশুসকলৰ ঠিক আছে। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকে, গোটেইখিনি বস্তু দেখা পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে, মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাই দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছে, তেনেহ'লে সেইসকলক কৈছোঁ এটা কমেণ্ট কৰি জনাব কেনে পালে। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, এতিয়া গৈ আছোঁ বাৰু, গৈ থাকোঁ। আৰু গৈ তাতে মই ভিডিঅ'টো আপোনালোকক দেখাম। খেল ধেমালি, গীত মাতখিনি দেখোন আপোনালোকে শেষলৈকে চাই থাকক। ঠিক আছে, এতিয়া গৈ থাকোঁ। ফাইনেলি স্কুলখন আহি পালোঁ। এইখনে হৈছে স্কুলখন, শিলগুৰি প্ৰাথমিক বিদ্যালয়। ইয়াতে অনুষ্ঠান হৈ আছে আৰু খেল ধেমালি অনুষ্ঠান আৰম্ভ হৈছে। মই দেৰিকৈ আহি পালোঁ। বেছিকৈ জোৰকৈ খোজ দিছে। এইটা চাইছে, বাচ্চা চাই ফেলেছোন।